আমাৰ শিশিৰ দত্ত ছাৰে সংবাদ জগতৰ বৰ্তমান সময়ত ভূমিকা, সংবাদকৰ্মীসকলৰ কৰ্তব্য আৰু আমাৰ সমাজখনলৈ সংবাদৰ কি দায়িত্ব আছে তেওঁলোকৰ খুব বিস্তৃতভাৱে বক্তব্য ৰাখিছে। মই আশা ৰাখিম আমি যদি সকলোৱে এই কথাখিনি যদি কিছু উপলব্ধি কৰিব পাৰোঁ, হৃদয়ংগম কৰিব পাৰোঁ, তেনে আমাৰ সমাজখনৰ বাবে, আমাৰ সংবাদকৰ্মী কৰ্মীসকলৰ বাবে নিশ্চয় খুব ভাল এটা কাম হ'ব বুলি মই বিশ্বাস কৰোঁ। আমাৰ লাহোৱাল প্ৰেছ ক্লাব, মই আগতে কৈছিলাম মাত্ৰ মই প্ৰেছ ক্লাবত সদায় সমাগত ৰাখিব বুলি বিচাৰোঁ। তেনেদৰে এই লাহোৱাল প্ৰেছ ক্লাবে এটা সামাজিক সংগঠন ইতিমধ্যে উৎপন্ন কৰিছে। এই বৃহত্তৰ লাহোৱাল অঞ্চলৰ, ডিব্ৰুগড় অঞ্চলৰ অকল বাবাটিৰ মাজে সীমাবদ্ধ নাৰাখি বিভিন্ন সামাজিক শৈক্ষিক কামত এই সংগঠন দিয়ে, এই ক্লাব দিয়ে সদায় জন্মলগ্নৰ পৰা অহৰহ প্ৰচেষ্টা চলাই আছে। তাৰ বাবে লাহোৱাল প্ৰেছ ক্লাবৰ প্ৰতিজন কৰ্মকৰ্তালৈ মই আন্তৰিকতাৰে কৃতজ্ঞতা ধন্যবাদ জ্ঞাপন কৰিছোঁ। কিয়নো এই প্ৰেছ ক্লাবে মই নিজে ব্যক্তিগত দেখিছোঁ বিভিন্ন ছাত্ৰ ছাত্ৰীৰ উত্তৰণৰ কাৰণে বিভিন্ন সম্বৰ্ধনা আদি কৰি বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰে। যেতিয়াই কোনোবা অঞ্চলত যদি কিবা বিপদ হৈছে, এই বিপদৰ সময়ত অকল সংবাদ বুটলিবলৈ যোৱা নহয়, বিভিন্ন ক্ষেত্ৰত দৈনিকভাৱে সামাজিকভাৱে বিভিন্ন সময়ত সক্ৰিয় অংশগ্ৰহণ কৰিবলৈ দেখা যায়। ভাবোঁ যে সেইকাৰণে লাহোৱাল প্ৰেছ ক্লাবৰ সমগ্ৰ ডিব্ৰুগড় জিলাত এটা সুকীয়া তেওঁলোকৰ নাম আছে, সুকীয়া এটা পৰিচয় আছে। মই আশা ৰাখিম এই পৰিচয় এই লাহোৱাল প্ৰেছ ক্লাব সদায় যাতে বৰ্তাই ৰাখে।